धेमाजि जिल्लानि जनाय महकुमानि सिङाव थानाय समखं हालामनि रिककं भाग्रनि गेलेग्रा फोथाराव 4 फेब्रुवारिनिफ्राय खुंनाय गुमराग मोसानायनि मावबादाया दिनै जोबनानै थांबाय। जोबथि सानजों लोब्बा लाखिनानै लिगां लिगगड आगेर आरुम एबा गिबि आबादनि बेगर फोजेननाय हाबाफारि लानाय जादों। मावबादानि जोबथि हाबाफारियाव बाहागो लादोंमोन समखं आन्चलिक दिरबि खेबांनि आफादगिरि महेश कारदं, नेहाथारि बिपुल मिलि, समखं आन्चलिक टिएमपिकेनि आफादगिरि नीलमणि डले, ज्ञान कुमार पेगु, समखं आन्चलिक एमएमकेनि आफादगिरि नरेश पेगु, नेहाथारि मजिद मिलि, समखं आन्चलिक टिएमपिकेनि आफादगिरि कल्पना फाइट, पार्टी दाव, समखं आन्चलिक बाने केबांनि आफादगिरि जतिन कुटुम, नेहाथारि पदमनाथ सार, समखं आन्चलिक आगम केबांनि आफादगिरि डिम्बसर कुटुम आरो नेहाथारि शिबना पेगु बिथांमोनहा बाहागो लायो। जेनक मैं आमार मेटिया ग्रुपक मैं धन्यवाद ज्ञापन करिছোঁ। जेनक तार माने 6 तारिखर পৰা आरम्भ কৰি আজি 10-15 দিনীয়া এটা কাৰ্যসূচী আগত লৈ পেলাই সমকং গাঁৱৰ মানে 20 মান মিচিং গাঁও আছে। এই প্ৰত্যেক মিচিং গাঁৱৰ পৰা 4 জনকৈ নাচনী আৰু 2 জনকৈ দুলীয়া আৰু এটা তালুৱাই সেইকেইটাক লৈ পেলাই তাৰ মানে এটা মিচিং টাকা মিচিং যিটো তাৰ মানে লেভেলত মানে দুল বাদন নাচনী আৰু তাল লৈ তাল মিলিবৰ কাৰণে এটা তাৰ মানে প্ৰশিক্ষণ শিবিৰ আমি অনুষ্ঠিত কৰিলোঁ। তাৰ উপৰিও এটা আলিয়াই লিগাঙৰ আগত এটা মাংগলিক যিটো কাৰ্য যিটো কয় তাৰ মানে টাকু কুবাত এই টাকু কুবাত কাৰ্যসূচীও এই গোটেই তাৰ মানে 20খন গাঁৱৰ পৰা প্ৰত্যেক গাঁৱৰ গাম সভাপতি সম্পাদক আৰু তাৰ মানে উৎপম যিটো নবীন সম্পাদক মানে তেখেতক সিহঁতক লৈ পেলাই তাৰ মানে আজি কৰ্মসূচী কৰ্মশালা হিচাপে এই যিটো টাকু কুবাটো কেনেকৈ কৰে সেইখিনিক তাৰ মানে ইয়াত আজি প্ৰশিক্ষণৰ কাৰ্যসূচীও ইয়াত লোৱা আছে। এই যিটো কাৰ্যসূচীৰ লগত সংগতি ৰাখি যাতে প্ৰত্যেক মিচিং গাঁৱত আজিৰ এই যিটো যিখিনি শিকিছে বা আজি যিখিনি দেখিলে মানে প্ৰত্যেক গাঁৱত যাতে এনেকৈ কৰিব লাগে বুলি তাৰ মানে কি আছে আমি সিহঁতক জনাই দিয়া মতে আজি তাৰ মানে এই 10-15 দিনত এই কৰ্মশালাৰ কাৰণে যিসকল নাচনীয়ে ইয়াত অংশগ্ৰহণ কৰিলে, দুলীয়াই অংশগ্ৰহণ কৰিলে বা তালুৱে অংশগ্ৰহণ কৰিলে সিহঁতকো তাৰ মানে এটা ট্ৰেইনিং কৰা ল'ৰা ছোৱালী হিচাপে সিহঁতে এটা মানপত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা আমি কৰিছোঁ। মানপত্ৰ চাৰ্টিফিকেট আৰু এই যিটো ব্যৱস্থাৰ জৰিয়তে উঠি অহা যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল তাৰ মানে উদীয়মান যুৱক যুৱতীয়ে নিশ্চয় এই প্ৰশিক্ষণৰ জৰিয়তে সিহঁতৰ ভৱিষ্যত এটা সাংস্কৃতিক দিশত এটা মানে কি কয় সিহঁতৰ পাৰদৰ্শিতাক মানে অল মিচিং জেগাবোৰ বা অল অভাৰঅল আসামত প্ৰদৰ্শন কৰিব পৰা এটা উদগনিমূলক যিটো প্ৰশিক্ষণ ইয়াত প্ৰদান কৰা হ'ল। নিযুক্তি দিয়া হৈছিল ইয়াততো তাৰ মানে আমাৰ কি বুলি কয় কেন্দ্ৰীয়ভাৱে প্ৰশিক্ষণ প্ৰাপ্ত আমাৰ জিতেন টাইং আৰু ললিতা য়ৰ্গিং সিহঁতক তাৰ মানে মূল প্ৰশিক্ষক হিচাপে লৈ ইয়াত থকা যিসকল তাৰ মানে গাঁৱৰ জেগাৰ ঢোল বজাব জনা যিসকলক দিয়া হৈছে। আমি আজি সমকং বাংকে দিৰবি কেবাঙৰ উদ্যোগত সমকং আঞ্চলিকৰ আংগ কেবাঙৰ সহযোগত আমি গুমৰাগ প্ৰশিক্ষণ অনুষ্ঠিত কৰিছিলোঁ। আমি 10 দিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচীক আমি অনুষ্ঠিত কৰিছিলোঁ। আজি আমাৰ সমকং বাংকে দিৰবি কেবাঙৰ উদ্যোগত যিসকল দুলীয়া আৰু প্ৰশিক্ষণপ্ৰাপ্তসকলক আজি তাৰিখত আমি এটা চাৰ্টিফিকেট দিয়াৰ অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত কৰিছে আৰু আজি আমি আলিয়াই লিগাংখনক আগতীয়াকৈ লিগগড কাৰ্যসূচীক সমাপন কৰিবলৈ আজি আমি ইয়াত একগোট হৈছোঁ আৰু আজি সমকং বাংকে দিৰবি কেবাঙৰ উদ্যোগত যিটো আজি এই গম্ভীৰপূৰ্ণ অনুষ্ঠান এই অনুষ্ঠানত আমাৰ আমন্ত্ৰিত অতিথিসকলো উপস্থিত হৈছে আৰু সকলো কলা কৌশলীসকল উপস্থিত হৈছে সেয়ে আমি আনন্দিত হৈছোঁ আৰু আমি আগতীয়াকৈ লিগাঙক আদৰণি জনাইছোঁ যিহেতুকে আমাৰ ফাগুন মাহৰ প্ৰথম বুধবাৰত আমি লিগাংখন আমাৰ জুৰি কাৰ্যসূচী সমাপন হ'ব। আমি আগতীয়াকৈ ইয়াক আজি লিগগড কাৰ্যসূচী যিহেতুকে আজিৰ কাৰ্যসূচীটো হৈছে আমাৰ সকলোৱে সমকং বাংকৰ গাঁওসমূহে একেলগে কৰা নাছিল সেয়েহে আমি সকলো গাঁৱত
একেটা কাৰ্যসূচীৰে একেলগে সমাপন কৰিবলৈ আজি আমি প্ৰশিক্ষণ দিছোঁ আৰু আমি আমাৰ মিবু বুলি কৈ মিবুকো আমন্ত্ৰণ জনাই লিগাঙক কেনেকুৱা আগতে কৰিছিলোঁ ইয়াক আমি আজি ইয়াত প্ৰদৰ্শন কৰি পেলাই সকলো গাঁৱৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ আৰু সকলো গাঁৱৰ সভাপতি সম্পাদকসকলক আনি পেলাই আমি আজি ইয়াত প্ৰশিক্ষণ দিছোঁ। এই প্ৰশিক্ষণ মতে আমাৰ প্ৰথম বুধবাৰকণৰ লিগাঙৰ জুৰি পথাৰ আমি একেলগে পতাৰ কাৰ্যসূচী হাতত লৈছোঁ। আপুনি এজন ছাত্ৰ নেতা হিচাপে যে আমাৰ যুৱক যুৱতীসকল ড্ৰাগছ ব্যৱহাৰ বা ড্ৰাগছ সেৱন কৰাত বেছি মন মিলা দেখিবলৈ পাইছোঁ, ইয়াত আপুনি কি ক'ব? মৰ্মান্তিক বিষয় এইটো লৈ পেলাই আমি বহুতবাৰ কাৰ্যসূচী লৈছোঁ, কিন্তু সফল হ'ব পৰা নাই। যিহেতুকে আমাৰ উঠি অহা যুৱ প্ৰজন্মই আমাৰ যিটো এটা প্ৰজন্মই যে ধ্বংসৰ গ্ৰাসত গতি কৰি আছে, আমি ইয়াক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি আইনকো অনুৰোধ জনাইছোঁ আৰু সেই ইনিচিয়েটিভ কেইটা লৈ পেলাই আমিও হাতত ইনিচিয়েটিভ লৈ পেলাই আমি এইটো কি ক'ম ন কামবোৰ আমি কৰি আছোঁ। নাই, আমি এই প্ৰগ্ৰামটো ফেব্ৰুৱাৰী 4 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ যে আমাৰ মিচিং সমাজত আমাৰ সংস্কৃতিটো আমি কেনেদৰে উন্নত পথলৈ আগুৱাই লৈ যাব পাৰিম, এইটো বিষয়টোক লৈ আমি প্ৰতি গাঁৱত আমি মিচিং গাঁওসমূহত আমি সভা সমিতি পাতিছোঁ আৰু সভা সমিতি পাতি যে আমি ফেব্ৰুৱাৰী 4 তাৰিখে যে আমাৰ সম্পূৰ্ণ অঞ্চলত দীৰ্ঘকাবাং মানে এই প্ৰশিক্ষণ হ'ব, সেই কথাটো আমি ঘোষণা কৰিছিলোঁ আৰু এইমতে 4 তাৰিখৰ পৰা প্ৰশিক্ষণ চলি আছিল। আজি তাৰে মানে শেষ, আজি মানে এই প্ৰশিক্ষণৰ সমাপ্ত, আজি 14 তাৰিখৰ সমাপ্ত। আৰু আমাৰ মিচিং সমাজত আমি কিছুমান আমি জেগাত দেখিছোঁ যে আমাৰ সেই সাংস্কৃতিক কাৰ্যসূচীটো এই জুৰি উদযাপনটো মানে কিছুমান বেলেগকৈ কৰে, কিছুমান বেলেগকৈ কৰে। সেইকাৰণে আমি আমাৰ জনা বুজা মিচিং সমাজৰ ব্যক্তিসকলক লৈ আমি কৰ্মশালাটো কেনেধৰণৰ পাতিব লাগে বা জুৰি উদযাপনটো কেনেধৰণৰ কৰিব লাগে, সেইটো বিষয়টোক আজি আলোচনা কৰিছিলোঁ। আৰু এইমতে আমাৰ এই অঞ্চলৰ মানুহবিলাকে এতিয়াৰ পৰা আমি এই উদযাপনটো একেলগেই মানে একেটা নিয়মেৰেই কৰিব, এইটোৱে আছে। गोजोनथाव खौरां। आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे। क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ। बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ। सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ। टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो। 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम। टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा, साहस आरो गोहोबो होगोन। सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ। सोलोंनो गोसो गुदुं बिथांमोना 9395 695 095 जानबुं नाम्बाराव जगाजग खालामनो हागोन।